जय हिंद नमस्कार। तो बहुत दिन मूर्त माने छुट्टी पाई घरले आहिलो। तो घरत आहि माने भाबिलो एबार फिल्डर पिने एबार घूरी आहुगे। लगर बहुत भाई बंधुए माने इंटरव्यू दी क्वालिफाई करिले तो हिहतर मार्क और किमान कि पाले तो हिबिलाकर उपरत चाबलगिया आছিলে। जिखन फिल्डत धरक बहुत मेहनत करी धरक सक्सेस होइसु बहुते सक्सेस पाले तो हेखन फिल्डत भाबिलो एबार घूरी आहुगे। और बहुत दिन धरी माने फिल्डखन দেখা নাই। আগৰ ভিডিঅ'ত হয়তো দেখিবলৈ পাইছিলে যে বহুত কেজন মানে ভাল মানে টাইমিংত ৰানিং কৰি আছিল তো হেতৰ নাম্বাৰ কিমান পালে তো আজি এই ভিডিঅ'টো দেখিবলৈ পাব। এয়া যদি দেখিবলৈ পাইছে তো পুখুৰী হয় নদী নহয় বাৰু কিন্তু নদীতকৈ মুঠত কম নহয় আৰু সৰু সুৰা পুখুৰী নহয় আৰু বৰ ডাঙৰ পুখুৰী হয় এইটো। নলবাৰী ডিষ্ট্ৰিক্টৰ বৰক্ষেত্ৰী সমষ্টিৰ কালদি গাঁৱত এইখন পুখুৰী আছে। ইয়াত এখন মডেল স্কুল আছে। এইটো হ'ল মডেল স্কুলৰ বাউণ্ডাৰী মানে বহুত ডাঙৰ বাউণ্ডাৰী হয় এইটো। এটা কৰ্ণাৰৰ পৰা দেখালে মানে একো বুজিয়ে নাপাব। মানে নলবাৰী বৰক্ষেত্ৰী সমষ্টিত এটা মানে ডাঙৰ এটা ফিল্ড আছিলে এখন কিন্তু ফিল্ডখন কি হ'ল মানে স্কুল কলেজ হৈ ফালে মানে এতিয়া ফিল্ডখন নাইকিয়া হৈ গ'ল। তো ইয়াত অকণমান সৰু এখন ফিল্ডহে আছে। তো সেইখন ফিল্ডতে এতিয়া মানে ৰানিং চানিং হৈ আছে ল'ৰাবিলাকৰ। জানে মন জানে আদা হো তুম ये रहा फील्ड। এইটো স্মশান হয় বাৰু। স্মশান হ'লে কি হ'ব মানে ইয়াতে বহুত ৰাতি দিনে মানে ইয়াত ৰেষ্ট কৰা গৈছে। বহুত বহি আছিলোঁ ইয়াত ইণ্টাৰভিউ ৰিগাৰ্ডিং কথা পাতি আছিলোঁ। মই যে কৈছিলোঁ মডেল স্কুল এয়া মডেল স্কুলৰ বাউণ্ডাৰী বম ডাঙৰ বাউণ্ডাৰী হয় আৰু এইখনে হয় এইখন ফিল্ড যিখন ফিল্ডৰ পৰা জিন্দগী কি শুৰুৱাত। ৱাও ইণ্টাৰভিউ দিছে পাছ কৰিছে বুলি শুনিছোঁ বাট তাৰপিছতো মানে ধুনীয়া প্ৰেক্টিছ জাৰি ৰাখিছে ইয়াতে। আচ্ছা বহুতৰ মানে হেৰি আছে আপোনাৰ কমাণ্ডৰ ফিজিকেলত দিবলৈ আছে সিহঁতৰ সেইকাৰণে সিহঁতৰ ফিজিকেলটো মেইনটেইন কৰি ৰাখি আছে। ডেটছ গ্ৰেট। ইফালে ছোৱালী ৰানাৰো আছে। সেইখন ফিল্ডৰ পৰাই জীৱনৰ আৰম্ভণি হৈছিলে লং জাম্প ট্ৰেক। ফিল্ডখন ভালেই লাগে। ওচৰত পুখুৰী চুখুৰী ধুনীয়া ঢেৰ আছে এভেইলেবল আছে ৰানিং ট্ৰেক। এইটো 267 মিটাৰ আছে এটা আৰু মানে সৰুকৈ 200 মিটাৰৰ এটা আছে। যেতিয়া এবাৰ মানে নলবাৰীত 16 ৰাউণ্ডৰ এটা ইণ্টাৰভিউ হৈছিলে তো তাত আমি 200 মিটাৰ ট্ৰেকত দৌৰিছিলোঁ। এতিয়া বৰ্তমান 267 দৌৰা যাই আছে। আৰু এইখনৰ কালদি গোপালতান হাই স্কুল এইখন স্কুলতে মই SSLC পাছ কৰিলোঁ। এইটো মডেল স্কুল। মডেল স্কুলৰ বাউণ্ডাৰী মানে বহুত ফিল্ডখন কাভাৰ কৰি লৈছে দেই। আগতেতো ফিল্ডখন আমাৰ তাতে আছিলে এতিয়া নাই বৰ্তমান। এতিয়া এখন সৰু এখন ফিল্ডখনেই আছে আৰু এইখন ফিল্ডৰ পৰা লগভগ 10-11জন মানে ডিফেন্সত চাকৰি পালে। তো বলক ইহঁতৰ পৰা দুআষাৰ কথা পাতিলোঁ। তো কিছুদিন আগতে মানে এটা মিনি ইণ্টাৰভিউ বুলি যিটো ভিডিঅ' দিছিলোঁ তাত ধৰক বহুত ভাল টাইমত ৰানিং কৰা ল'ৰা আছিলে। তো আজি ইহঁতক গোটেই মানে লগ পালোঁ আজি ফিল্ডতে। তো ইহঁতৰ আজি খবৰ লওক কোনে কিমান নাম্বাৰ পালে কেনেকৈ দৌৰিলে বা কেনেকুৱা ধৰণৰ টেকনিক মানে অৱলম্বন কৰিব লাগে তাৰ ওপৰতো মানে ইহঁতৰ পৰা দুআষাৰ কথা শুনিম ঠিক আছে। তো ষ্টেণ্ড কেইটা মানে মোৰ সন্মুখতে আছে। ষ্টেণ্ড কেইটা মানে একেটা লাইনতে মানে থিয় কৰাইছোঁ ঠিক আছে। তো চিৰিয়েলি থিয় কৰাইছোঁ। তো চিৰিয়েলি মানে যিটো নাম্বাৰ ৱাইজ মানে ইহঁতক মানে থিয় কৰাইছোঁ ঠিক আছে। এয়া বৰ্তমানলৈকে আমাৰ এইটো গ্ৰাউণ্ডৰ পৰা মানে 7জনৰ অলৰেডি মানে ফিজিকেল হৈ গ'ল। তো 7জনকে মানে আজি লগ পাই বহুত ভাল লাগিল। তো ইহঁতৰ পৰা শুনিম আজি মানে কোনে কিমান নাম্বাৰ পালে ঠিক আছে। তো ভিডিঅ'ত মানে দীঘলীয়া হ'বৰ কাৰণে মানে ইমান কথা নকওঁ গতিকে ডাইৰেক্ট মুখৰ পৰা শুনিছোঁ কোনে কিমান নাম্বাৰ পালে ঠিক আছে। তো হাফিজুৰ কোৱা মানে তুমি কিমান নাম্বাৰ পালা টোটেল? মোৰ আছে টোটেল 53.60 না। আচ্ছা তুমি ৰানিঙত কিমান পালা? ৰানিঙত পাইছোঁ 1360 ন আৰু বাকী দুটাত এক্সিলেণ্ট আছে। বঢ়িয়া গুড। তাৰপিছত বাহল দা টোটেল মাৰ্ক 52.53 না আৰু লং জাম্পৰ চিনত দুটাতে এক্সিলেণ্ট আৰু ৰানিঙত কিমানত হ'ল? ৰানিঙত 12.52 বঢ়িয়া গুড ঠিক আছে। টোটেল মাৰ্ক পাইছোঁ 52.42 ৰানিঙত পাইছোঁ 12.74 মজা। টোটেল কিমান হ'ল? টোটেল 52.42 বঢ়িয়া ঠিক আছে। আলমগীৰ ভাই এইটো মোৰ লগৰ একদম মানে চিনিয়ৰে হয় একফালৰ পৰা। তো কিমান পালে কচোন আলমগীৰ? টোটেল মাৰ্ক মোৰ 52.26 না। আচ্ছা বাকি রানিং লং জাম্পৰ চিনত দৰতে এক্সিলেন্ট আছে? এক্সিলেন্ট মজা গ্ৰেট।
কোৱা তোমাৰ কিমান পালা? মোৰ 51.93 51.93 ন 93 লগভগ 52 প্ৰায় ঠিক আছে। আৰু এই চিনাপ কি এক্সেলেণ্ট হোৱা নাই? দুটা এক্সেলেণ্ট দুটা এক্সেলেণ্ট আছে ন ঠিক আছে। মোৰ 49 হৈছে 49 49 ইয়াক মানে খুব ৰানিং কৰোঁতে মানে খুবেই কমে দেখা পাইছোঁ। ৰানিং কৰা নাই সপ্তাহত এদিন দুদিন ঠিক আছে মানে এইটোকে কয় কনফিডেণ্ট ঠিক আছে। কনফিডেণ্ট আছিল কাৰণে কম প্ৰেক্টিছতে মানে ভাল নম্বৰ উঠাইছে। তো সেইকাৰণে প্ৰেক্টিছটো জাৰি ৰাখিব লাগে। প্ৰেক্টিছ কৰাহেঁতেন জৰুৰী হয় এতিয়া গম পালোঁ আমি ঠিক আছে। প্ৰেক্টিছ মোৰ মানে 51.6 পালোঁ 51.6 না লং জাম্পটো এক্সেলেণ্ট নহ'ল আৰু আচ্ছা ঠিক আছে। কিমান চেণ্টিমিটাৰ হৈছে লং জাম্প? 486 ইয়াক মানে প্ৰথম ইয়াৰ টোটেল মানে বডি মানে ফিজিকেল ষ্টেণ্ডাৰ্ডটো মই দেখাই লৈছোঁ এবাৰ। ফিজিকেল যিটো ষ্ট্ৰাকচাৰ তো মানে ইয়াৰ আগতে মানে বহুত মানে শকত আছিলে, বহুত মানে ফিটনেছ আছিলে। তো বহুত মানে চেষ্টা কৰাৰ ফলত মানে এতিয়া বৰ্তমান ধুনীয়া ফিটনেছ হৈছে, যাৰ কাৰণে 51+ ন লাভ কৰিবলৈ সক্ষম হৈছে ঠিক আছে। তো যিয়ে নহওক ভিউৱাৰ্ছসকল গম পালে কোনে কিমান নাম্বাৰ পালে। এইটো নলবাৰী ডিষ্ট্ৰিক্টৰ হয়। তো নলবাৰী ডিষ্ট্ৰিক্টৰ টপ বুলি ক'বলৈ গ'লে মানে প্ৰায় এইবিলাকৰ মাজ এই মানে এনেকুৱা ফিগাৰৰ মাজতে আছে। ইয়াতকৈ বেছি নাই দিয়ক, হ'লে মানে মই শ্বেয়াৰ কৰি থাকিম। আৰু এজন মানে ইণ্টাৰভিউ দিয়া আছিলে, কিন্তু তেওঁ আজি ফিল্ডত নাই, মানে ক'ৰবাত আছে, ব্যস্ত আছে অলপ। তো আয়ুব খান মই এটা ষ্টেটাছ দিছিলোঁ শ্বৰ্টছত এটা যে 53.40 এনেকুৱা কিবা নাম্বাৰ পাইছিলে। তো যিয়ে নহওক শ্বৰ্টকৈ মানে শুনিম যে কিবা এইবাৰ যিহেতু মানে লগভগ আধা ইণ্টাৰভিউ গুচিয়ে গ'ল, তো কিবা টেকনিক মানে এপ্লাই কৰিব লগা আছে নেকি? যদি কিবা আছে তে ইহঁতৰ পৰা শুনিম ঠিক আছে। তে তোমালোকে আটাইখিনি মিলি কিনে কোৱা যে এনেকুৱা কিবা টেকনিক আছে নেকি যিটো নেকি মানে এতিয়াও মানে এপ্লাই কৰিলে কিবা এটা ভাল ফলাফল লাভ কৰিব পাৰি। ৰানিঙতে হওক বা লং জাম্পতে হওক বা কিবা চিনাপতে হওক, মানে গোটেইকেইজন মিলি ধৰক কিবা এটা এনেকুৱা এটা হিণ্টছ বিচাৰিছোঁ যে কি এনেকুৱা পইণ্ট এপ্লাই কৰিলে ধৰক ভাল নম্বৰ পাব পাৰি ঠিক আছে। মই এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰত্যেকেই মানে যেতিয়া নিজৰ মানে গ্ৰাউণ্ডত মানে যেতিয়া মানে অনুশীলন কৰে, ছেম তেনেকৈ মানে য'ত মানে আমাৰ ইণ্টাৰভিউটো হয় ছেম পজিশ্যনতে মানে কৰিব লাগে। আৰু যিটো মনত যিটো মানে ভয় ভাৱ সেইটো কেতিয়াও আনিব নালাগে। আহিলেও মানে মাইণ্ডটো মানে ফ্ৰেছ মানে কৰি ৰাখিব লাগে, যাতে মানে সেই ভয়টো নাহে, যাৰ ফলত কিছুমানৰ বেয়া হয় আৰু যাৰ নাৰ্ভাছটো নাথাকে তেখেতৰ মানে ভাল ৰিজাল্ট হৈ যায়। ডেটছ দ্য মেইন পইণ্ট। মানে যুদ্ধ ক্ষেত্ৰত নামাৰ আগতে মানে আগতে যিটো মানে ভয়টো থাকে, তো সেই ভয়টো মানে আগতে নাইকিয়া কৰিব লাগে। তো কথা সেইটোৱে, নাৰ্ভাছনেছ থাকিব নালাগে, প্লাছ ফুল কনফিডেণ্ট, লগতে আৰু নিজৰ ফিল্ডত প্ৰেক্টিছ কৰিব যোৱা বুলি ভাবিব লাগে ঠিক আছে। তো এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। তো আশা কৰোঁ ভিডিঅ'টো মানে নিশ্চয় সকলোৰে ভাল লাগিব। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।